এনেকৈ বনাই খাইছেনে বাৰু আপোনালোকে? যদিহে খোৱা নাই এবাৰ খাই চাবচোন। নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে থাকক, কুশলে থাকক সদায়। এতিয়া ডিম ফ্ৰাই কৰি আছোঁ। ডিমকেইটা ফ্ৰাই কৰি লৈছোঁ। আজি বনাবলৈ লৈছোঁ ডিমৰ লগত কি তাকে চাই থাককচোন আপোনালোকে। ডিমকেইটা ফ্ৰাই কৰি হোৱাৰ পিছত ডিমকেইটা উঠাই লৈছোঁ আৰু সেই তেলখিনিতে এতিয়া দি দিছোঁ কেইটামান গোটা জিৰা আৰু পিঁয়াজখিনি ভাজি লোৱাৰ পিছত অকণমান আদা নহৰু দিছোঁ। আদা নহৰুখিনি দি লোৱাৰ পিছত বইল কৰি ৰাখিছিলোঁ আলুখিনি ভাঙি লৈ পেলানি এতিয়া ধুনীয়াকৈ সেইখিনি তেলতে দি দিছোঁ। আলুখিনি অকণমান টাইম ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত এতিয়া ইয়াত দিছোঁ নৰসিংহৰ পিচি লৈছিলোঁ, সেয়া দিছোঁ। সকলোৱে জানে আমাৰ স্বাস্থ্যৰ বাবে নৰসিংহ কিমান উপকাৰী, সেইবাবে আজি এনেকৈয়ে বনালোঁ। যেতিয়া নৰসিংহখিনি দি লোৱাৰ পিছত অকণমান টাইম ভাজি লৈছোঁ, এতিয়া শুকাই গৈছে দেখিছে নহয়। এতিয়া ইয়াত পানী দিছোঁ, অকণমান লৰাই দিছোঁ। তাৰ পাছত আলুখিনি মিলি যাবলৈ পানীখিনিৰ লগত আৰু এতিয়া উতলিতে ডিম দি দিছোঁ। যিহেতু আমি মানুহ দুজনী, বেটি আৰু মই, সেইবাবে আমাৰ বাবে দুটাই বনাইছোঁ। আৰু এতিয়া উতলি আছে, চব্জিখিনি হ'লেই আৰু। আপোনালোকে বাৰু এনেকৈ বনাই খায়নে জনাবচোন, আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব।